নমস্কাৰ মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ মাক দেউতাক আৰু শাহু শহুৰৰ সৈতে সময় কটাবৰ বাবে জানুৱাৰী মাহৰ 6 আৰু 7 তাৰিখ এই দুটা দিন ছুটি দিব বুলি ঘোষণা কৰা হৈছে। আৰু মই জনাব বিচাৰিছোঁ যে আপোনালোকে এই দুটা দিন ছুটিৰ বাবে কেনেদৰে এপ্লাই কৰিব আৰু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে প্ৰথমতে এই ৱেবছাইটটো ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে মাতৃ পিতৃ বন্দনা বুলি এটা ফাইল খোল খাব আৰু ফাইলটো খোল খোৱাৰ লগে লগে আপোনালোকে দেখিব যে ইয়াত এপ্লাই নাও বুলি আছে। আপোনালোকে এপ্লাই নাওত ক্লিক কৰিলে এখন কেজুৱেল লিভ এপ্লিকেশ্যন ফৰ্ম এখন পাব আৰু তাতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন কিছুমান বিচাৰিছে। সেইবোৰ আপোনালোকে দিব লাগিব। আপোনাৰ ফুল নেম, মিডল নেম, লাষ্ট নেম, ফাদাৰ নেম, মাদাৰ নেম, মোবাইল নাম্বাৰ দিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব, জেণ্ডাৰ দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ অফিচিয়েল ইনফৰমেশ্যনবোৰ দিব লাগিব। ডেজিগনেশ্যন ডিপাৰ্টমেণ্ট অফ অফিচ, কনচাৰ্ণ হেড অফ দ্য ডিপাৰ্টমেণ্ট অফিচ, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, ব্লক। ইয়াৰ পিছত আপোনালোকে এড্ৰেছ প্ৰুফ দিব লাগিব। এড্ৰেছ প্ৰুফ দিয়াৰ পিছত আপোনালোকৰ কেইখনমান ডকুমেণ্ট বিচাৰিছে। সেই ডকুমেণ্ট কেইখন দিব লাগিব। অফিচিয়েল ID কাৰ্ড আৰু পাছপৰ্ট চাইজ ফটো একপি আপোনাৰ। তাৰপিছত এটা কেপচা আহিব। কেপচাটো আপুনি ফিল আপ কৰিব লাগিব। তাৰপিছত এখন চাৰ্টিফাই বুলি আপুনি ক্লিক কৰিব লাগিব আৰু তাৰপিছত ছাবমিট কৰিব লাগিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পাই উপকৃত হ'ব। ধন্যবাদ।